নমস্কাৰ। আজি মই এই ভিডিঅ'টিৰ জৰিয়তে মানে যিসকল ল'ৰা ছোৱালীয়ে যিসকল শ্ৰমিকে মানে শ্ৰমিক ক'লোঁ, তেওঁলোক যেতিয়া কামত নিয়োজিত হয় তেওঁলোকক শ্ৰমিক বুলিয়ে কয়। যিসকল শ্ৰমিকে মানে সৰু সৰু দোকানত শ্বপিং মলত বা টেণ্ট হাউচত বা পেট্ৰল পাম্পত তেওঁলোকে মানে নিয়োজিত হয়, নিজৰ ঘৰখন চলাই আছে, তেওঁলোকৰ বাবে এই ভিডিঅ'টো মই বনাইছোঁ। তেওঁলোকক মই অন্তৰৰ পৰা অশেষ সন্মান জনাইছোঁ। তেওঁলোকে কাৰণ বহুত কষ্টৰে তেওঁলোকৰ ঘৰখন চলাইছে, বহুত সৰুতে তেওঁলোকে মানে নিজৰ দায়িত্ব পালন কৰিছে। নিজৰ দায়িত্ব পালন কৰি নিজৰ ভৰিৰ ওপৰত ভৰি দিয়াৰ বাবে তেওঁলোকক অশেষ ধন্যবাদো জ্ঞাপন কৰিছোঁ। গতিকে মই এই ভিডিঅ'টো তেওঁলোকৰ অধিকাৰৰ ওপৰত আজি মানে মই বনাম বুলি ভাবি বনালোঁ। আপোনালোকে চাই মেলি যদি ভিডিঅ'টো ভাল হৈছে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। প্ৰথম কথা হ'ল, যেতিয়া মানে শ্ৰমিক বুলি কোৱাৰ লগে লগে কি, শ্ৰমিক বুলি কোৱাৰ লগে লগে সকলো শ্ৰমিক। আজি কোনোবা এটা গভৰ্ণমেণ্ট জব কৰিছে তেখেতো শ্ৰমিক, আৰু কোনোবা এটা প্ৰাইভেট জব কৰিছে তেখেতো শ্ৰমিক, দোকানত আছে তেখেতো শ্ৰমিক, মিস্ত্ৰী এজনো শ্ৰমিক এখন আইন আছে যিখন লেবাৰ এক্ট বুলি কয়। আৰু লেবাৰ এক্টেতো আমাক সকলো সুবিধা দিয়েই। লেবাৰ এক্টৰ জৰিয়তে লেবাৰ এক্ট আৰু চব এষ্টাব্লিছমেণ্ট এক্ট দুইটা কম্বিনেশ্যন কৰি মই কেইটামান কথা আপোনালোকক বেনিফিট, মানে আপোনালোকৰ বেনিফিটৰ বাবে, এমপ্লয়ীবিলাকৰ বেনিফিট মানে শ্ৰমিকবিলাকৰ, দোকানত থকা ল'ৰাবিলাকৰ বা শ্বপিং মলত কাম কৰা ল'ৰাবিলাকৰ সুবিধাৰ বাবে মই সুবিধা কি আছে, তেওঁলোকৰ অধিকাৰ কি আছে, তাৰ ওপৰত মই এইটো ভিডিঅ'টো বনাইছোঁ। আপোনালোকে অলপ ধ্যান দি চাব, আপোনালোকৰ সুবিধা হ'ব। প্ৰথম আহি গ'ল চব এণ্ড এষ্টাব্লিছমেণ্ট এক্টখন আমাৰ অসমলৈ 1971 অসমত এখন বলবৎ কৰা হৈছিলে। এইখন ৰাজ্য চৰকাৰে নিয়ন্ত্ৰণ কৰে। ৰাজ্য চৰকাৰৰ লেবাৰ ডিপাৰ্টমেণ্ট মানে শ্ৰম বিভাগ বুলি, লেবাৰ ডিপাৰ্টমেণ্ট মানে শ্ৰম বিভাগ বুলি এটা আছে, তেওঁলোকে নিয়ন্ত্ৰণ কৰে। আৰু শ্ৰম বিভাগত মানে প্ৰত্যেকটো ডিষ্ট্ৰিক্টত মানে প্ৰত্যেকখন জিলাতে এজন শ্ৰম পৰিদৰ্শক থাকে। শ্ৰম পৰিদৰ্শক অফিচ অফ দ্য ইনস্পেক্টৰ অফ লেবাৰ বুলি লিখি থোৱা থাকে। এইটো হ'ল শ্ৰম পৰিদৰ্শকৰ অফিচ। গতিকে প্ৰত্যেকখন ডিষ্ট্ৰিক্টত থাকে। আৰু হেড অফিচত এজন লেবাৰ আয়ুক্ত, মানে শ্ৰম আয়ুক্ত বা লেবাৰ কমিশ্যনাৰ থাকে। তেওঁলোকে এখন ৰাজ্য চৰকাৰৰ যোগেদি এই আইনখন নিয়ন্ত্ৰণ কৰে। এতিয়া হৈ গ'ল দোকান খুলিলে কি কয়, দোকান বা বাণিজ্যিক প্ৰতিষ্ঠান খুলিলে আৰম্ভ কৰা 30 দিনৰ ভিতৰত তেওঁলোকে ৰেজিষ্টাৰ কৰিব লাগিব, পঞ্জীয়ন কৰিব লাগিব। ৰেজিষ্টাৰ মানে তেওঁলোকৰ দোকানখন পঞ্জীয়ন, একচুৱেলি ৰেজিষ্টাৰ কৰিব লাগিব। পঞ্জীয়ন যে ৰেজিষ্টাৰ একে ইংলিছত যেনিবা। আৰু তেওঁলোকৰ বেংক একাউণ্ট খোলাত এতিয়া সুবিধা দিব লেবাৰ ডিপাৰ্টমেণ্টে, আৰু বহুতো সা সুবিধা পাব। সেইখিনি মালিকৰ কাম। এতিয়া আহি গ'ল তোমাৰ এমপ্লয়ীবিলাকৰ বেনিফিট কি, তাত নিয়োজিত হৈ থকা শ্ৰমিকসকলৰ বেনিফিট কি, ল'ৰাবিলাকৰ বেনিফিট কি, তেওঁলোকে কেইটা বজাৰ পৰা কেইটা বজালৈ কাম কৰিব লাগে, তেওঁলোকৰ লিভ পায় নাই, তেওঁলোকৰ অভাৰটাইম কৰিলে পইচা কিমান পায়, তেওঁলোকক কিমান সময়ৰ পৰা কিমান সময়লৈ তেওঁলোকে খটুৱাব পাৰে, সেই কথাখিনিকে মই আজি সৰুকৈ চমুকৈ আভাস দিম, আপোনালোকে চাই ল'ব। এতিয়া আপুনি দোকান এখনত আছে, দোকান এখনত আপুনি ডাইৰেক্ট সোমালাগে। দোকানখনত সোমোৱাৰ পাছত আপুনি কি কৰিব, আপুনি 1 মাহ দিন কাম কৰিলে, তাত 1 মাহ দিন কাম কৰাৰ পাছত তেখেতলোকে আপোনাক এখন এপইণ্টমেণ্ট লেটাৰ দিব। আৰু এপইণ্টমেণ্ট লেটাৰখন লৈ ল'ব। তেওঁলোকে লিখিতৰে দিয়ে, তেওঁলোকে কেনেকৈ দিয়ে সেইটো তেওঁলোকৰ কথা, আপুনি মুঠতে লৈ ল'ব। সেইটো আপোনাৰ এটা মানে কি হ'ব, মানে আপুনি যে তাত কাম কৰে তাৰ এটা প্ৰমাণ হ'ব। এপইণ্টমেণ্ট লেটাৰখন লৈ ল'ব। তাৰপিছত সেই 3 মাহ দিন কাম কৰাৰ পাছত আপোনাক তাৰ পৰা পটককৈ উলিয়াব নোৱাৰে তেওঁলোকে। 3 মাহ দিন যদি আপুনি তাৰ ৰেগুলাৰ কাম কৰে, আপোনাক তাৰ পৰা উলিয়াব নোৱাৰে। এতিয়া আহি গ'ল আপুনি 1 সপ্তাহত কিমান দিন কাম কৰিব লাগে। 1 সপ্তাহত আপুনি কিমান দিন আৰু কিমান সময় কাম কৰিব লাগে। 1 সপ্তাহত আপুনি 6 দিন কাম কৰিলে হ'ল, এদিন আপোনাৰ ক্ল'জ ডে থাকিব, বন্ধ থাকিব। আৰু 1 উইকত আপুনি 48 ঘণ্টা হিচাপত আপুনি 48 ঘণ্টা কাম কৰিব লাগিব। 48 ঘণ্টাতকৈ বেছি লগালে আপোনাৰ এইটো অভাৰ টাইম হ'ব। অভাৰ টাইম দিব লাগিব তেওঁলোকে। 1 উইক মানে 1 সপ্তাহত। এদিনত আপুনি কিমান কাম কৰিব লাগে, এদিনত আপুনি 8 ঘণ্টা কাম কৰিব লাগিব। শ্ৰমিকজনে 8 ঘণ্টাতকৈ বেছি কাম লগালে সেইটো অভাৰ টাইমত পৰে। আৰু ব্ৰেক টাইম আপোনাৰ কিমান থাকিব, আমাৰ অসমৰ যিখন জব এণ্ড এষ্টাব্লিছমেণ্ট এক্টৰ মতে আপোনাক যদি 8 ঘণ্টা সময় লগা কাম, তেতিয়া আপোনাক 1 ঘণ্টা ব্ৰেক টাইম দিব লাগিব। মানে 1 ঘণ্টা অফ টাইম দিবই লাগিব, ডিউটি অফ। মানে আপুনি ছাপ'জ 8:30 পৰা আপোনাৰ ডিউটি আৰম্ভ, আপুনি 12:30লৈকে আপুনি 4 ঘণ্টা কাম কৰিলে, তাৰ পৰা আপোনাৰ 1 ঘণ্টা ব্ৰেক টাইম। তাৰপিছত 1 ঘণ্টা ব্ৰেক টাইমৰ পিছত 1:30 পৰা আপোনাৰ আকৌ কাম আৰম্ভ হৈ গ'ল। 1:30 পৰা 5:30লৈকে কাম কৰিলে আপোনাৰ ৱৰ্কিং টাইম ইমানতে ফিনিছ। আপোনাৰ যিটো কৰিব লগা ফিনিছ, মানে 8 আৱাৰ্ছ। আৰু তাৰ ওপৰত যদি আপোনাক কামত লগায় তেতিয়া সেইটো অভাৰ টাইম মাত্ৰ তেওঁলোকে আপোনাক 2 ঘণ্টাহে লগাব পাৰিব। মানে একদিনত এজন এমপ্লয়ীক এইটো লেবাৰ এক্টৰ মতে 10 ঘণ্টাতকৈ বেছি কাম কৰাব নোৱাৰে। আৰু এতিয়া আহি গ'ল আপোনাক যদি কেনেবাকৈ অভাৰ টাইম, মানে আপোনাৰ 5:30ৰ পাছত যদি 8:30 আপোনাৰ ডিউটি 5:30লৈকে লগায়, তাৰপিছত যদি আপোনাক যদি অভাৰ টাইম লগায়, তেতিয়া আপোনাক তেওঁ কিমানকৈ পে' কৰিব লাগিব। যদি ছাপ'জ আপুনি 800 টকা এদিনত দৰমহা পায়,
800 টকা দৰমহা পালে এঘণ্টাত 100 টকা নহ'ব জানো ঠিক সেইদৰে 8 ঘণ্টাত 800 টকা ঠিক সেইদৰে 8 ঘণ্টাতকৈ ওপৰ যদি আপোনাক লগায় এতিয়া এঘণ্টাত তেওঁ 100 টকা দিব লাগিব কিন্তু তেওঁ 100 টকা এই আইনৰ মতে 100 টকা দিলে নহ'ব তেওঁ 200 টকা দিব লাগিব এঘণ্টাত 200 এঘণ্টাত 200 তেনেকৈ দিব লাগিব যদি আপোনাৰ চেলাৰী হিচাপত আপুনি এঘণ্টাত যিমান পায় তাৰ দুগুণ মানে আপুনি এঘণ্টাত যিমান পায় এদিনৰ এঘণ্টাত আপুনি যিমান পায় যিমান তাৰ উপঞ্চি অভাৰটাইম যিমান ঘণ্টা লাগিব সিমান বেছিকৈ আপোনাক পইচা দিব লাগিব এইটো এই আইনে কয় শ্বপ এণ্ড এষ্টাব্লিছমেণ্ট এক্টে কয় এইটো ছেকশ্যন শ্বপ এণ্ড এষ্টাব্লিছমেণ্ট এক্টৰ ছেকশ্যন 7 আৰু ছেকশ্যন 8ত এইখিনি কথা পুৰা ক্লিয়াৰলি লিখা আছে ডাবুলকৈ দিব লাগিব তাৰপিছত আহি গ'ল এতিয়া আৰু আমাৰ অসমত দোকানবোৰ কেইটা বজালৈ খুলিব লাগে আপোনাৰ 8টাৰ পৰা ৰাতিপুৱা 8 AM পৰা 7:45 PM লৈকে অসমৰ শ্বপ এণ্ড এষ্টাব্লিছমেণ্ট এক্টৰ মানে তেওঁলোকে সেইটো সময়লৈকে খুলিব পাৰিব তাৰ ভিতৰত আপোনালোকক 8 ঘণ্টা সময় লগাব পাৰিব আৰু বেছিকৈ লগালে অভাৰটাইম কিন্তু 2 ঘণ্টা লগাব পাৰিব দেই তাৰপিছত আহি গ'ল আপোনাৰ যদি মানে আপুনি এসপ্তাহত যে এদিন যে ছুটি পাব এইটো ছেকশ্যন 11ত লিখা আছে 1 উইকত আপুনি এদিন ছুটি পাব এইটো ক্ল'জ ডে বুলি কয় যেনেকৈ আপোনাক এসপ্তাহত 6 দিনহে লগাব পাৰিব 6 দিনতকৈ বেছি কেতিয়াও লগাব নোৱাৰে মানে যেনেকৈ আপোনালোকে সেইকাৰণে দেওবাৰটো বন্ধ দিয়ে দেওবাৰটো যদি আপোনালোকক এক্সট্ৰা লগায় তেতিয়া আপোনাৰ অভাৰটাইম দিব লাগিব যদি আপুনি ছাপ'জ 400 টকা এদিনত হাজিৰা আপোনাক 800 টকা দিব লাগিব দেওবাৰে লগালে বা 800 টকা যদি আপোনাৰ হাজিৰা 1600 টকা দিব লাগিব সেই মালিকে এইটো হ'ল ছেকশ্যন 11ত আছে হা এতিয়া আহি গ'ল ছেকশ্যন 11ত সেইটো আছে তাৰপিছত আপোনাৰ আহি গ'ল আপুনি হলিডে পায় নাই হলিডেবিলাকত আপোনাৰ বন্ধ পায় না হলিডে মানে বন্ধ যেনেকৈ 15 আগষ্ট 26 জানুৱাৰী তাৰপিছত গান্ধী জয়ন্তী এইবিলাকত বা বিহু চিহু এইবিলাকত ফেষ্টিভেলবিলাকত বন্ধ পায় না এইবিলাকত আপুনি বন্ধ পোৱাটো আপোনাৰ অধিকাৰ এইটো বন্ধ দিব এইটো ছেকশ্যন 12ত এই আইনৰ ছেকশ্যন 12ত লিখা আছে আৰু যদি আপোনাক সেইদিনা কামত লগায় আপোনাক পূৰা ডে'টো এদিনত যিমান দৰমহা দিব লাগে তাৰ দুগুণ দৰমহা দিব মানে যদি আপুনি ছাপ'জ 800 টকা বা 1600 টকা পাব সেইটো ফেষ্টিভেলৰ সময়ত ডাবুল দৰমহা দিব লাগিব আৰু আপুনি ছুটি ল'ব পাৰে না আপুনি ছুটি ল'ব পাৰে এইটো ছেকশ্যন 14ত লিখা আছে আপুনি ছুটি ল'ব পাৰে আপুনি যদি কণ্টিনিউৱাছলি 20 দিন কাম কৰে এদিন আপুনি আৰ্ণ লিভ পায় আৰ্ণ লিভত আপোনাক দৰমহা দিব আপুনি যদি কণ্টিনিউৱাছলি 1 year কাম কৰে তেতিয়াও আপুনি মানে 16 দিন ছুটি ল'ব পাৰে আৰু বেমাৰ হ'লে 16 দিনটো আপুনি 30 দিনলৈকে বঢ়াই ল'ব পাৰে ছুটি আৰু বেমাৰ হ'লেতো বন্ধ দিব লাগিব আৰু এতিয়া হৈ গ'ল ছেফটি কি আপুনি যিটুকা জেগাত আপুনি কাম কৰে সেই জেগাটুকুৰা মানে পূৰা ছেফ হ'ব লাগিব আপোনাৰ যাতে ৱাটাৰ লিক হৈ থাকিব নালাগিব বা যদি মেচিন থাকে আপুনি লুজ কাপোৰ পিন্ধি তাত সোমাই যাব নালাগিব যদি তেনেকুৱা কিবা ঘটনা হয় গোটেই সম্পূৰ্ণ মালিকে আপোনাক মেডিকেল খৰচ দিব লাগিব তাৰপৰা আৰু জেগাটুকুৰা চাফা হ'ব লাগিব এইটো হ'ল এই শ্বপ এণ্ড এষ্টাব্লিছমেণ্ট এক্টতে এইটো লিখা আছে ইয়াৰ পিছত আহি গ'ল যদি আপোনাৰ বয়স 14 পৰা 18 বছৰ বয়স হয় তেতিয়া আপুনি ক'ত পৰিব নাবালকত পৰিব নাবালক বা 16 বছৰ ভিতৰত বা 18 বছৰতে নাবালক হয় এইটো ছেকশ্যন 6ত লিখা আছে এই আইনৰ নাবালককেইটাই 1 উইকত 30 ঘণ্টা কাম কৰিলে হ'ল 1 উইকত আৰু এদিনত 5 ঘণ্টা কাম কৰিব লাগে আৰু এদিনত 30 ঘণ্টা কাম কৰাৰ পাছত তাক 1 ঘণ্টা ব্ৰেক দিব লাগিব তাৰপিছত 2 ঘণ্টা তাক কাম লগাব পাৰিব তাৰ 2 ঘণ্টাৰ পাছত যদি বেছি কাম লগায় সেইটো অভাৰটাইমত ধৰিব তেওঁ ডাবুল পইচা পাব আৰু 14 বছৰ তলৰ ল'ৰা ছোৱালীক কিন্তু কামত লগাব নোৱাৰে 14 বছৰ তলৰ ল'ৰা ছোৱালীক কামত লগালে সেইটো আইনৰ মতে দণ্ডনীয় হ'ব এতিয়া হৈ গ'ল মহিলাসকলৰ বাবে মহিলাসকলকো একেই সুবিধা মহিলাসকলক আমাৰ ইয়াত মানে আমাৰ বেলেগ উন্নত জেগাত বেলেগ আমাৰ ইয়াত মই যিমানটো জানো তেওঁলোকক ৰাতিপুৱা 6টাৰ পৰা 7টা বজাৰ ভিতৰত তেওঁলোকৰ ডিউটি তাৰপিছত তেওঁ ভিতৰত 6টাৰ পৰা 7টা বজাৰ ভিতৰত আকৌ সিমানখিনি সময় নহয় 8 ঘণ্টাহে তেওঁলোকৰ ডিউটি তাৰপিছত তেওঁলোকক ছুটি দিব পাৰে তেওঁলোকক ৰাখিলে 7টা বজালৈকে ৰাখিলে 7টা বজাৰ পাছত ৰাখিলে এইটো ৰাখিব নোৱাৰে আৰু 6টা বজাতকৈ আগত তেওঁলোকক মাতিব নোৱাৰে 6টাৰ পৰা 7টাৰ ভিতৰত তেওঁলোকৰ ডিউটি 8 ঘণ্টা তাৰপিছত যিমানটো যেইটা বজাত আহে তাৰপৰা 4 ঘণ্টা যোগ কৰি 8 ঘণ্টা হোৱাৰ পাছত তেওঁক অভাৰটাইম দিব লাগিব এইটো হ'ল মহিলাসকলৰ আৰু মহিলাসকলৰ বাবে এইটো যিটো মেটাৰনিটি লিভ মানে প্ৰসূতি লিভ সেইটো তেওঁলোকে পায় 12 সপ্তাহ সেইটো লোৱাৰ পাছত তেওঁলোকক প্ৰতিষ্ঠানটোৱে পইচা দি থাকিব লাগিব আপুনি যেতিয়া 3 মাহ দিন কাম কৰিব তাৰ আপুনি পাৰ্মানেণ্টৰ গোটেই হৈ গ'ল গতিকে এপইণ্টমেণ্ট লেটাৰখন লৈ ল'ব আৰু আপোনালোকৰ লগত যদি আপোনালোকে ভাবে কিবা সুবিধাৰ পৰা আপোনালোক বঞ্চিত হৈছে তেতিয়া আপোনালোকে কি কৰিব আপোনালোকে যিটো এইটো শ্ৰম পৰিদৰ্শকৰ অফিচ আছে তাত গৈ আপুনি কমপ্লেইন এটা মাৰি দিলে আপুনি সুবিধা সম্পূৰ্ণ পাই যাব আৰু তেওঁলোকে যদি কামটো নকৰে তেতিয়া আপোনালোকে লেবাৰ কোৰ্টলৈ যাব লেবাৰ কোৰ্টত কাম আপোনালোকৰ হৈ যাব 30 দিনৰ ভিতৰত কেতিয়াবা দেৰি লাগে তথাপি 30 দিনৰ ভিতৰত হৈ যোৱা সম্পূৰ্ণ হেৰি থাকে আৰু তেতিয়া তেওঁলোকৰ লেবাৰ ইনস্পেক্টৰ আহি পিনি চেক কৰিব আপোনাৰ যদি কমপ্লেইনটো জেনুইন হয় তেতিয়া আপুনি সম্পূৰ্ণ মুআৱজা পাব এতিয়া আহি গ'ল আপুনি যদি কামটো মালিকে এৰুৱাই দিয়ে আপোনাক এমাহৰ আগত তেওঁ নটিচ দিব লাগিব নটিচ দিয়াৰ পাছতে আপোনাক এৰুৱাব পাৰিব আৰু আপুনি যদি এৰি দিয়ে মালিকক 7 দিনৰ আগত জনাব লাগিব যে মই কামটো এৰিম
তাৰপিছতহে আপুনি কামটো এৰিব পাৰে। আৰু আপোনাৰ যদি কেনেবাকৈ বেমাৰ হ'ল, বেমাৰত তেওঁ ছুটিটো দিব লাগিব। আপোনাৰ যদি বহুত দিন ক্ষতি হৈ গ'ল, 5-6 দিন ক্ষতি হৈ গ'ল, তেতিয়া আপুনি মালিকক ৰিটাৰ্ণ লিখিত এখন দি যে মই এনেকুৱা কাৰণত ক্ষতি হৈছে। মালিকে আপোনাক তেতিয়া উলিয়াই দিব নোৱাৰে। মালিকে আপোনাক সুধিব পাৰে আপুনি কিয়, ন'টিচ ইছ্যু কৰিব পাৰে আপুনি কিয় ক্ষতি কৰিছে বুলি। তেতিয়া আপুনি তাত লিখিলে আপুনি সম্পূৰ্ণ পইচাও পাব, পইচা পাই থাকিব। আপোনাৰ হাজিৰাটো কটাব নোৱাৰে তেওঁলোকে, কিন্তু এপইণ্টমেণ্টখন লোৱাৰ পাছতে হাজিৰাটো কটাব নোৱাৰে। তাৰপিছত আপোনালোকে আহি আকৌ ডিউটি জইন কৰিব পাৰে। গতিকে আপোনালোকে এই ভিডিঅ'টো চাব, আপোনালোকে যিমানটো কাম সিমানটোৱে কৰিব, কাৰণ গভৰ্ণমেণ্টে যেতিয়া ৰুল বান্ধি দিছে, আমাৰ দেহাটো চায়েতো ৰুল বান্ধি দিছে। অত্যাধিক কাম কৰিব লাগিলে আপোনালোকৰ কাৰণেও বিপদ, আপোনালোকৰ মালিকৰ কাৰণেও বিপদ। গতিকে চাই ল'ব আৰু কাম ক্ষতি নকৰিব। আপোনালোকক মোৰ অন্তৰৰ পৰা চেলুট, জয় আই অসম।